আজি প্ৰথমতে মেজিয়েই দেখাইছোঁ দেই। এইটো হৈছে আমাৰ বৰ মেজি, এয়া আকৌ পাত মেজি। আপোনালোকৰ ফালে বাৰু বনাইছে নাই? এইফালে ককা খুৰা সকলোৱে হাঁহ গুচত লাগিছে। এয়া আকৌ খুৰী আইতা পেহীহঁতে পাচলি কাটিছে। ইফালে আমাৰ চৌকা পাতিলেই। সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে দেই। এইটো যিহেতু ভোগৰ বিহু, সকলো বস্তু একদম উভয় নদীকে আছে নহয় জানো। এইফালে আইতাই মাছ ফ্ৰাই কৰি আছে। আমাৰ আকৌ বৰ্তাই এইফালে পচতা কটাতহে ব্যস্ত দেই। আপোনালোকৰ ফালে বাৰু খানা খাইছে নাই? মোক ক'ব আকৌ কমেণ্ট কৰি। পিছে খাবই হ'ল নহয়, সকলোখিনি এফালে ভালদৰে বহি লৈছে। সকলোৰে কিমান ফূৰ্তি চাওকচোন। মাঘ বিহু বুলি ক'লে একদম সকলো বস্তুৰে উভৈনদী হৈ থাকে, যিহেতু এই বিহুক ভোগৰ বিহু বুলিও কোৱা হয়। এইফালে আকৌ আমাৰ পাত মেজি জ্বলালেই নহয়। এইফালে আমি মেজিও অলপ সেকি লৈছোঁ, যিহেতু এই মেজি বেছি দেৰিলৈকে নজ্বলে। পিছে আমি নাচোঁ দেই। আপোনালোকক আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে।